বাবাহঁত ভালে আছা তই ইয়াত মই ডিমাকুছিৰ যিটো সাহিত্য সভাত আহি যি ধৰণৰ ৰাইজৰ উষ্ম আদৰণি পাইছে আৰু পাহৰিব নোৱাৰো হয়নে নাই এই জানুৱাৰী মোৰ অকমান দেখি গণ্ডগোল হৈ গ'ল এই জানুৱাৰী মাহৰ এই পুহমাহীয়া ঠাণ্ডাত ভাইটিহঁত ভালে আছা লুকাই লুকাই কি চাদা তাদা মাৰি আছা নেকি এই জানুৱাৰী মাহত ঠাণ্ডাত ৰাইজে যেনেকে ইয়াত বহি আছে এইটো কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া বাইদেউ ভালে আছে আপুনি কেঁচুৱা ল'ৰাজনক সুধিছো ভালে আছে আপোনাক সুধিছো ভালে আছে অৰুণোদয় পাইছে নে নাই পাইছে ন মই খুব সুন্দৰভাৱে ইয়াত সাহিত্য সভাৰ যিটো এটা মঞ্চ ডিমাকুছি খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠান কৰা গৈছে মই ধন্যবাদ দিছোঁ সমূহ কৰ্মকৰ্তা ইয়াত সাহিত্য সভাৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে লগতে আমাৰ শৰৎ নাৰ্জাৰী ডাঙৰীয়াকৈ ধন্যবাদ জ্ঞাপন দিছোঁ আৰু এই অনুষ্ঠানটো যাতে ইতিহাস ৰচিত মই তাৰে কামনা কৰিছো এইখন অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সকলো এটা জোৰকে হাত চাপৰি মাৰিব লাগে ফটাফট মাৰি যাওক হয়নে নাই মই ইয়াত আঁচনি বিভিন্ন আঁচনি আছে মই এতিয়া নকওঁ ঠিক আছে অসমত এটা কথা বিখ্যাত বিহুত নাচনি গৰমত বিচনী আৰু মামাৰ আঁচনি হয়নে নাই ইয়াত ভাগিনসকল আছে নে নাই ওচৰত আছে মাতে তহঁতে কিয় মনে মনে আছ ভাইটি এক বটল পানী দিবি আছে অকল পানীয়ে দিবি দে ভাগিনসকলৰ কিবা লাগে নেকি পটাপট ক কাৰণ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিলে কিন্তু মই ইয়াত নাথাকো মই গুচি যাম নে নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ঠিক নাই ক'ত কথা কি কৈ দিয়ে তাইৰে কোৱা মানুহ হয়নে নাই মই হাগ্ৰামা অহাৰ আগে আগে মই ইয়াৰ পৰা গুচি যাম মোৰ ভাগিনসকলক সুধিছো কিবা ক'বলগীয়া আছে কিবা লাগে নেকি তহঁতক বুলেট লাগে কোনজনে বুলেট লাগে হাত দাঙি দে কোন বুলেট লাগে অকমান থিয় হৈ দে বুলেট লগাজনক বাবা তোৰ যিটো বডি তোক যদি মই বুলেট দিম মোৰ ভয় লাগিছে তই বুলেট চলাবি নে বুলেটে তোক চলাব ঠাণ্ডা পানী ইয়াতকে আৰু কি লাগে তই যি নহওক সকলোকে আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো অহা কালি যাতে আৰু ইয়াতকে বেছি মানুহ হয় আৰু ইয়াতকে বেছি এনজয় হয়নে নাই একেবাৰে হাত তালি মাৰ মই ইয়াৰ পৰা বিদায় মাগিছো কাৰণ এতিয়া হাগ্ৰামা আহিব হাগ্ৰামা আহিলে মই নাথাকো দে ভালে আছে নাই মানুহবিলাক হাঁহি আছে ভালে আছে নাই ভাত খাইছে নাই ভাইটো ভাত খাইছে না প্রমোদ ফুরুকুর নাই কুকুর সিরকম 64 64 না 64 মানে কিমান 64 ফৰচাইটো সুবা ইমান ধুনীয়া মই নাই তথাপিও ইমান ধুনীয়া কৰিছে না আৰু মই ভাবে যে ফৰচাইটো সুবা এই অনুষ্ঠানটো আৰু ভাল হওক না হয়নে নাই এই ডাঙৰীয়া চুপুৰি মাৰি আছে না এইটো চুপুৰি মাৰি আছে ক'ত ঠাই কি কৰি আছে ফেচবুক কৰি আছে নাকি চিনহগাই ফোনছি কি মোবাইল না কোন চ্যানেল ফরাইছে কোন চ্যানেল
এই পিছফালে ফালে আছে নাই এই পিছফালে মোবাইল মাৰি আছে আজিকালি মানে কি ল'ৰা ছোৱালী খালি মোবাইল না অনলাইন খালি অনলাইন ভিডিঅ' কল এই কোন মাষ্টৰ ৰাতি 1টা বজালৈ অনলাইন ক্লাছ কৰায় কোন মাষ্টৰ ওর নাম ছিলে হল না ছিল আছি এই সাহিত্য সুবা চিবাকুচি আহিব পাই বহুত ভাল লাগিছে আৰু মানে চিবান ইয়াত মানুহ আছে চবকে ধন্যবাদ দিছে ঠাণ্ডা খাম নাই নাকি ঠাণ্ডাটো হ'বই নাকি উপায় নাই ভাত খাইছে নাই এই টুপি পিঠা ভাত খাইছে না কি খাইছে খাওয়ালি নাকি নহওক বেছি কথা খোৱা ভাল নহয় কোকৰাঝাৰ পৰা চিকাৰ আহিছে মোৰ খৰচ ওচৰত থাকে চেপৰ খাওঁ জানে কোকৰাঝাৰ চিকাৰ আহি আছে একদম আমি এক পক্ষত চব মিলি চুলি নাচিবনে নাই মাছে নাই চব চেমেজ মাছে নাই পিছফালে এই ফাইটৰবিলাক আছে নে নাই এইফাল মানে মই য'ত থাকে মানে আমাৰ CM সৰ্বানন্দ ঠাকুৰীয়াক মাতিছে ডাইৰেক্ট সৰ্বানন্দ ঠাকুৰীয়াৰ কাৰণে হাত থালি মাৰিব লাগে চুটকে মই পিঠাই লৈছে ফটো কাৰণে মোৰ শ্ৰদ্ধা ডিমাকুচি বাসীয়াই আপোনালোক ভালে আছে নাই আজি এই গোবিন্দখনত 64তম বড়ো সাহিত্য সভাৰ এই গোবিন্দ মঞ্চত এনেকুৱা অনুষ্ঠান মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে সঁচাই মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিচাৰোঁ যে এইখন বড়ো সাহিত্য সভাৰ যিটো মঞ্চ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে ঢাকত জিলিকা হৈ ৰয় তাৰ বাবে মই কামনা কৰিছোঁ আৰু এটা কথা ক'ম যিসকল ইয়াত ডেকা ল'ৰা বিয়া পতা নাই ডেকা ছোৱালীবোৰ ইয়াত বহি থকা ধুনীয়া মেকআপ কৰি আহা যিসকলে বিয়া পতা নাই এই বড়ো সাহিত্য সভাত তোমালোকে যাতে নিজৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নতুন যাতে লগ পায় পাইছেনে নাই এই বড়ো সাহিত্য সভা অহাকালি ইয়াত 10 গুণ 1000 গুণ বেছি মানুহ হ'ব নিজৰ চিলেকশ্যন কৰি ল'বা দেই এই বছৰ 2025ৰ ভিতৰত যাতে তোমালোকে সোনকালে বিয়া পাতি লোৱা বহলা কৰা কৈছোঁ ঠিক আছে আকৌ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইয়াৰ পিছত বহু চিন্তা আছে ইতিমধ্যে আপুনি হাতগ্ৰামা মহিলাই জানাৰ কৰিছে আমাৰ CM ছাৰ কৰিছে নহয় জানো তাৰপিছত চিন্তা আছে আমি চিন্তা অনুষ্ঠান উপভোগ কৰিম ধন্যবাদ নমস্কাৰ জয় আহক মই বিদায় লোৱাৰ আগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ডাঙৰ দাদা মোৰ জ্যেষ্ঠ ভাতৃ নেলছন বড়ো ডাঙৰীয়াক তেখেতৰ নিমন্ত্ৰণ